নমস্কাৰ বন্ধু বান্ধৱী সকল আৰজে ব্লগলৈ স্বাগতম মানে কি হৈছে না গাইছ আজি তাৰ মানে ভাগি নাটক লৈ আমি ৰঙিয়াত বজাৰ কৰিব যাম ভিডিওটো শেষলৈকে চাই থাকিব फिदा जिस पे होते थे एक सांप हमारे মানে মাছ মারবে ভাল লাগবো দুখন মাছ আছে গাইছ চাকচোনে মন্দিৰটো ইমান ধুনীয়াকৈ বনছে বাথৌ মন্দিৰ হয় ইয়াৰে আগত আৰু এটা আছে দিছো আপোনালোক দেখি আছো চাব এয়াই এইটো এটা কি মজাকৈ বনাইছে ইয়াত কাৰোবাৰ বিয়া চলি আছে কাষতে আপোনালোকে কেনেকুৱা মজা বস্তু ইয়াৰ ৰাস্তাত ছাগলী এইটো মহাৰালী চক পালোঁ আপোনালোকে চাই থাকক এই বেটাৰী গাড়ী এখন কাষেৰে গ'ল এই ল'ৰাটো বেচৰাই গাইছ এইটো চেনি মাৰা হয় ৰাস্তাটো দি তাৰমানে ৰঙিয়াত গেলি মজা আৰু তাৰমানে পিন্ধি বোকা পানী আকৌ গাড়ীগিলা বয়া নহয় ধুনীয়াকৈ যাই থাকিব পাৰি এয়া চাওকচোন আপোনালোকে অলপ পানী আছে দিছোঁ কথা নাই এইটো এটা আমি আলু চক পালোঁ আলু চক এৰি কেনে আকৌ এটা আলু চকেই আছে আপোনালোকে দেখা পাব মই দেখুৱাই আছোঁ সেয়া পিন্ধি আমি ধুনীয়াকৈ গৈ আছোঁ গৈ এয়া মছজিদৰ এইখন বাউণ্ডাৰী মছজিদটো তুলিব নোৱাৰিলোঁ মই গাড়ী চলাই আছোঁ এই পৰাফিল বনাইছে মানে এই ল'ৰাটোৰ টোপনি লাগি আছে আমাৰ নাতিয়া চানাটোৰ সেইকাৰণে চশমা মাৰি দিয়া হৈছে আমাৰ এই ইটুল ভাগিনে গাইছ এটা কথা কি জানা আজিকালি যে গান গিলা ওলাইছে বাপৰে বাপ কেনাই শুনি এতিয়া গান লগাই আছে চাওকচোন আপোনালোকে এগলা গান শুনব লাগে কি কা ভাগিনা হয় না নহয় এগলা গান শুনব লাগে আৰু ৰগে ৰগে সোমাই যায় আজিকালি গুডৰ মিউজিক সোমাই গৈছে কুকুৰে ভগভগে থকা পায় আজিকালিৰ গান আমি এগলা গান শুনি চাওক গাইছ कह रहा है दिल बेचारा हमसे आके मिल আমার কথা গিলে এইটো আমার বেটলি বাইদেউ আমার ঝুনু বাবা এইজনী আমাৰ বাইদেউ মানে ভোজপুৰী বাইদেউ ন ভোজপুৰী বাইদেউ আপোনালোকে চাই দিয়ক এয়া আমি আলুৰ চক পালোৱে বৰ্তমান আলুৰ চক আছিল নে বিলাহী চক আছিলে আলুৰ চক ন বিলাহী নহয় গৰু গাড়ী চাতে তাৰমানে মই কিবা হোৱা বুলি ভাবিছিলোঁ নাই পিছত চাওঁ যদি ইয়াতে গৰু বজাৰ হৈছে এইবাৰ তাৰমানে গৰু বজাৰখন ইয়াতে বনছি আপোনালোকে চাই থাকক মানে গৰুগিলা ইমান মজা লাগে বহুত গৰু আনি পেলাই থৈ দিছে মানুহগিলাও চাই আছে মই ভাবিছিলোঁ মই ইউটিউবত ফেমাছ হ'লোঁ নেকি নহয় গৰু কিনিব অহা মানুহ সেইগিলাখান মোক চাই থকা বুলি ভাবিছিলোঁ গাইছ ভাল লাগি গৈছিল মোৰ কিন্তু নাই ঠিকে আছে কেতিয়াবা গ'লে আপোনালোকে মৰম আশীৰ্বাদ দিলি মই এনেকুৱাকৈ মানুহ চাব মোক একদিন মোৰ বিশ্বাস আছে আপোনালোকে মোক মৰম চেনেহ দিব এয়া গৰুগিলা চাওকচোন কি ধুনীয়া গৰু মানে আনি বান্ধি থৈ দিছে মানুহে আহি এখন দলং পালোঁ বৰ্তমান আমি দলং পালোঁ বিলাহী আলু চকৰ আজিকালি যোনবিলাক বিয়াৰ পিছত যদি মাইকী মানুহবিলাক এনেকুৱা কাম কৰে ছোৱালীবিলাকে কৰিলে ভাল লাগে হয় নে নহয় দুটা আজি 4টা বাচ্চা মাকটো গুচি গেল হয় নে নাই যাৱাৰ লগত তাৰ ল'ৰা ছোৱালী ভৱিষ্যত কি হ'ব 3টা ছোৱালী এটা আজিৰ পৰা ষ্টেট মানুহৰ চিচি চাচা শুনাৰ দিন হয় নে নহয় সেইটো কাৰণে লাগাটো জৰুৰী আৰু মই চবকে কৈছোঁ যে এইটো কাৰণে যেন লাগে হয় নে নাই ৰিজু ছোৱালীগিলা বা তিৰি মানুহগিলা পিৰিতি কৰিলে নহ'ব তাৰ মানুহ এটা হাজবেণ্ড বেয়া হয় নে নহয় বেয়াটো ভাল কৰিব চেষ্টা কৰিছে ভাল হোৱা নাই তোৰ বাচ্চাকেইটা লৈ কেনে গুচি নাগিলিকা ভৱিষ্যত মানে মাক থাকিলে চব থাকে খেলাই দিলে তই নিজৰ কথা ভাবি গুচি গেলি এইটো মানে আৰু বহুত কষ্ট দুনিয়াত বহুত কাম আছে কৰি কেনে ল'ৰা ছোৱালী পঢ়িব পাৰি সেইখিনি কাম কৰি কেনে নাখালিকে তই পইচা দিছো 50 টকা চব্জি নিম নাই যা
আহি বোলে মেলি ৰখ পাছি বাপেকে মাছ ধৰবা কি কৈছে না বাচ্চাটো আজি লাভ হোৱা কম চকুৰ মানুহবোৰে ঘূৰি ঘূৰি গাইজ এটা কথা আছে আমাৰ মৰমৰ ভাগিনটো ভিডিঅ' কৰি আছে কিন্তু তেওঁক তোলাই নাই এয়া মোৰ ভাগিন চাই লওক আপোনালোকে বৰ্তমান আহি এই ৰেলগেট পৰি গ'ল আপোনালোকে চাওক এয়া ৰেলগেট পৰি গৈছে সেইকাৰণে আমি যাব পৰা নাই বৰ্তমান ভাগিনে কিবা ক'ব নেকি না বিশেষ একো নাই ৰেলগেট পৰি ৰখিব লাগিব টেনশ্যন আৰু চিগৰকে খাব লাগিব চিগৰ বাদ দিছোঁ আমি দেখোন মানে গাইজ কি জানেনে এনেকুৱা ৰেলৰ জাম হৈছে মানে এইটো তিনিআলিৰ এণ্টি ৰোড হয় ভূটানত যোৱা তামোলপুৰ যোৱা কুমৰিকটা যোৱা ৰাস্তা ইপিনেদি কিন্তু অভাৰব্ৰিজ এখন একদম অতিকৈ প্ৰয়োজন আপোনালোকে চাই থাককচোন এনেকুৱা জাম হৈছে গুৱাহাটীত কিজানি এনেকুৱা জাম হয় কেতিয়াবা কেতিয়াবা আমি দেখা পাওঁ আপোনালোকেও কেতিয়াবা জামত কিজানি ফাঁচিছে এই মানুহ এটা আহি থাকোঁ আহি কেনে চাওকচোন এই ঠাচকৈ পৰি গ'ল এই জামৰ মাজত পৰি কেনে বেচৰা উঠিব পৰা নাই এই ল'ৰাটো যাই কেনে তুলি দিলে ভাল লাগছে তুলি দিয়াই বেচৰা উঠিব পাইছে কিন্তু বহুত অসুবিধাৰ সন্মুখীন হৈছে মানে অভাৰব্ৰিজখন দিলে ভাল আৰু কিন্তু ইমান টকাৰ বাজেট পটককৈ দিব নোৱাৰি দেখিছেনে আপোনালোকে চাই থাকচোন ইমান দূৰলৈকে আছে লাইন পুৰা জাম গাড়ীত এনেকুৱা জামত কেনেকুৱা পৰিস্থিতি কেনেকৈ গাড়ী চলাব লাগে মানুহৰ বিৰাট অসুবিধা হৈ যায় এয়া গাড়ী চাওক কিমান দূৰত লাগি জাম আছে এয়া একদম মানে জাম 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 জামেই আৰু এই বেটাৰী গাড়ীখন মোৰ আগে আগে যাই আছে মই পিছে পিছে যাই আছোঁ মোৰ এইটো চাইড ঠিক আছে আমাৰ ফৌজি জৱানগিলাও আহি এইফালে ফাঁচি আছে ইয়াতে এইটো ভূটানৰ ফৌজি হয় এয়া গাড়ী ইমান জাম লাগছে মানে আমি এতিয়া এই য'ত বিশাল মাৰ্কেটত বজাৰ কৰিব যাব আছে আমাৰ ভাগিনহঁতে তাতে যাই কেনে এতিয়া সোমাম কিন্তু এই জামৰ মাজে মাজে যায় অলপ বহুত দেৰি হ'ল অলপ নহয় বহুত দেৰি হৈ গ'ল এই বেচৰাতে ইমাৰ্জেঞ্চি ক'ৰবাত যাব আছে চাই আছে বিশাল আহি পাইছোঁ আমি বেকত আছে বিশাল পাৰ্কিং কৰি যাব লাগিব গাড়ী পাৰ্কিংটো কৰিলে হ'ব ফাইনেলি গাইজ তাৰমানে আমি বিশাল মাৰ্কেটৰ এয়া আপোনালোকে চাই লওক বিশাল মাৰ্কেটৰ সন্মুখত মই থিয়া দিলোঁ তেতিয়া ভিতৰত সোমাই আহিলোঁ মানে কাপোৰ কি ঠগা কাপোৰ আছে এনেকুৱা কাপোৰ মানে দেখা পালে কিনো কিনো লাগে এইগিলা ছোৱালী মানুহ কাপোৰ এইগিলাও ছোৱালী মানুহ কাপোৰ আৰু ওপৰৰ ফালে যাই আছোঁ গাইজ ওপৰৰ ফালে যাই চাওঁ আমি ওপৰৰ ফালেও বহুত কিবা কিবি বস্তু আছে আপোনালোকে চাই থাকক বিশালত আহিছোঁ আমি বস্তু গাইজ চব বস্তু আছে ফেন আছে এই কিবা কিবি মোটামুটি বহুত বস্তু আছে এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাপোৰ আছে মানে নাপাব লগা বস্তু একোৱেই নাই চব আছে ইয়াতে এই ল'ৰা মানুহ কি ধৰি নিজৰ স্পৰ্টিং আছে আমাৰ ভাগিন আগে আগে যাই আছে এয়া চেণ্ডেল সৰু ছোৱালীৰ ডাঙৰ মানুহৰ চব আছে এইগিলাখান হাফপেণ্ট আছে তাৰপিছত এইগিলা স্পৰ্টিং সৰু ছোৱালীৰ এইগিলা জিন্স লং পেণ্ট এয়া এনেকৈ বজাৰ কৰিব আছে কৰবা নাজানো এইটো মোৰ ভাগিনটো দেচোন আগে আগে যাই আছে মই ওপৰৰ ফালে যাই আছোঁ ভাগিন চালিয়া কাপোৰ আছে কিন্তু দাম বা চালিয়াই নেকি দাম 999 টকা পেন আছে লাহে লাহে বস্তু দিছোঁ ইয়াতে তাৰমানে আহি চব বস্তু পোৱা যাব পাবিয়ে খাটাং এই আমাৰ নাতিয়া চানাটো ক'ত সোমাই আছে চাচোন এইটো লৈ যাবি ঘৰত লৈ যাবি হা অঁ বুলি কওঁ শুনা ক ভাগিন বোৱাৰী চব এণ্ডটো আছে ভাগিন যোৱাৰ ভাগিন বোৱাৰ এইটো কৰা মানুহ আছে গাইছ আমি তাৰমানে একদম তুলি আছোঁ বৰ্তমান লাহে লাহে কৈছোঁ লাজ লাগে ন আমাৰ নাতিয়াটো তাৰমানে আকলাকে এৰি দিলোঁ একবাৰ সিয়ে টুলখানত কোবে আছে তাৰপিছত দাউৰি আছে মানে তাৰ কিবা ফূৰ্তি লাগছে আৰু কিবা ফূৰ্তি লাগছে এয়া টুলখান কোবে আছে এয়া ই চম্ভালিবই পৰা নাই একদম ঘূৰি আছে দাউৰি আছে এইটো মোৰ পাৰ হৈছোঁ লগ এইটো
আৰু ইহঁতৰ ভাগৰি গ'ল কাপোৰ কিনি কিবা কিনি এতিয়া এই ফুচকা খাব ধৰিছে গাইছ আৰু আমি শিৱ মন্দিৰৰ কাষত ৰৈ আছোঁ বৰ্তমান ভাগিনহঁতে বজাৰ কৰিব গৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে সিহঁতে ইদিন বজাৰ কৰিব গৈছে ন অঁ এতিয়া আমি শিৱ মন্দিৰত আছোঁ আপোনালোকে চাই দিয়ক পবিত্ৰ স্থান এটা দেখুৱাই কিনে আপোনালোকক ভিডিঅ'টো সমাপ্ত কৰোঁ জয় আই অসম।